সকলোকে নমস্কাৰ জনাইছোঁ ৰাম মুণ্ডা ফেচবুক পেজলৈ। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মানে মই ইউটিউব ফেচবুক আৰু ইনষ্টাগ্ৰামৰ বাহিৰে আৰু কি কাম কৰোঁ আজি মই দেখাই দিম। সকলোৱে ভাবে চাগে মই কেৱল মোবাইলতে লাগি থাকি, তেনেকুৱা একো কথা নহয়। মই মোবাইলৰ বাহিৰে আৰু বহুতখিনি কাম কৰোঁ। আজি মই বেছি নহয় এটাকে দেখাই দিম। ভিডিঅ'টো আমাৰ কাম এতিয়া ইয়াতে চলি আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুক পেজটো ফ'ল' কৰি দিব। ইয়াতে তিনিজন আমাৰ লাগি আছে। এইটো ৰাজেন হয় আৰু এইটো ওচৰত থকাটো পাপু আৰু এইফালে কলা স্পটিংটো এইটো পুইটু চনু নাম। তিনিটা পূৰা লাগি আছে আৰু মই ভিডিঅ' কৰাত ব্যস্ত। ইয়াতে এখন আছাম টাইপৰ ঘৰ আছিলে, এই ঘৰখন ভঙাই দিলে আৰু এতিয়া RC ঘৰ ইয়াতে হ'ব। আমাৰ কাম ইয়াতে চলি আছে। সকলোকে চাই থাকক, ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু এইফালে আছে আমাৰ কেইটামান, এইটো এটা অক্টোবৰ ভিডিঅ' কৰাত ব্যস্ত আৰু এই ইউটিউবাৰ আজি কি কাম করবে দেখে ভিডিওটা দেখে আসলে কমেন্ট শেয়ার আর চ্যানেলটা সাবস্ক্রাইব করে দিচ্ছি। তো আজকে আমার কাম শুনলে গেছে তো ভাই ভিডিও করে বাহ রাজেন ধর মালা লেগে ধর এতিয়া বৰ্তমান দাদা দুটা পুৰা লাগে আছে, একদম পুরা জোশ में লাগে আছে। নাই ভাঙছে বলছে, এখন একদম পুরা জোশ। সবাইকে লাইক কমেন্ট করবি।